নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। মই আজি বনাব লৈছোঁ ঘৰতে ধুনীয়াকৈ সহজ পদ্ধতিৰে পাস্তা বনাব লৈছোঁ। আপোনালোক কেনেকৈনো বনাওঁ তাকে চাই যাবচোন দেই। মই কেৰাহী এখন গেছত পাতি লৈছোঁ। ইয়াত পানীখিনি অলপ গৰম হ'বলৈ দিছোঁ, উতল আহিবলৈ দিছোঁ আৰু উতল অহাত মই অলপ নিমখ ঢালি দিছোঁ। নিমখ ঢালাৰ পিছত মই এতিয়া পাস্তাখিনি তাত ঢালি দিম। একেবাৰে সহজ পদ্ধতিৰে বনাইছোঁ, আপোনালোকে সকলোৱে খাব পাৰিব ঘৰতে বহি। ঘৰতে ধুনীয়াকৈ ইমান একো বেলেগ বস্তু নালাগে, ঘৰতে থকা বস্তুৰে খাব পাৰিব। আপোনালোকে ইয়াত নিজৰ ইচ্ছামতে বস্তু দিব পাৰে বা যি বস্তু আছে ঘৰত তাকে লৈ ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত পাস্তাখিনি ঢালি দিছোঁ। এতিয়া অলপ বইল হ'ব দিম, বেছিকৈ সিজাব নালাগে, অলপ সিজালেই হ'ল। বেছিকৈ সিজিলে মানে আকৌ সেইখিনি ভাগি যাব তথা পিছত বেয়া হ'ব খাবলৈ। সেইকাৰণে অলপ এয়া দেখিছেনে উতল আহিব লৈছে আৰু ধুনীয়াকৈ এতিয়া সিজিব আৰু বেছি দিন নালাগে। এয়া মোৰ সিজা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ পানীখিনি নিগৰাই ল'ম, চালনী এখনত শুকাবলৈ দি ল'ম। অলপমান সময় ঠাণ্ডা পানীৰে ধুই পিনি শুকাবলৈ দিব। অলপ শুকা হৈ গ'ল। এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ, তাত অলপ তেল ঢালিছোঁ। তেলখিনি গৰম হ'বলৈ দি লৈছোঁ অলপ। তাত এতিয়া কাটি থোৱা নহৰু এপিচ দি দিছোঁ। পিঁয়াজ কাটি থোৱা এটা আছে, সেই এটাটো ঢালিছোঁ। এতিয়া জলকীয়া 4টামান কাটি থৈছিলোঁ, তাৰ কেইডোখৰমান দিছোঁ। আপোনালোকে যিমান জ্বলা খায় সিমান দিব পাৰে বাৰু। মই 4টামান দিছোঁ। আপোনালোকে ভেজিটেবলছ নিজৰ ইচ্ছামতে দিব পাৰে। এয়া অকণমান কালাৰটো অহালৈকে মই এইখিনি ভাজি থাকিম। বেছিকৈ ৰঙা কৰি নেপেলাব, বেছিকৈ ৰঙা কৰিলে খাবলৈ বেয়া হয়। এয়া কাটি থোৱা 2টা বিলাহী মই তাত দিছোঁ আৰু পটল দিছোঁ। পটলখিনি গুটিখিনি মই আঁতৰাই লৈছোঁ। আপোনালোকে ইচ্ছামতে দিব পাৰে, নিজৰ মতে পাচলিবিলাক কি হয়। মোৰ ওচৰত গাজৰ যিহেতু কেপচিকাম নাই, সেইকাৰণে মোৰ পটল আছে, পটলকে দি দিলোঁ। আপোনাৰ ইচ্ছামতে দিব পাৰে। এইখিনি অলপ সিজিবলৈ দি লওঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই পিনি ঢাকোন মাৰি থৈ ল'ম। অকণমান সিজাৰ পিছত এয়া অলপ সিজিলে দেখিছেনে। এতিয়া মই ইয়াত ঢালিছোঁ হালধি অকণমান, নিমখ সোৱাদ অনুসৰি আপোনালোকে নিমখ ঢালিব, বেছিকৈ নাঢালিব, আগতেও দিয়া আছে যিহেতু। এতিয়া মই অকণমান জালুকৰ গুড়ি ঢালিছোঁ। এইখিনি সকলো মিক্স কৰি তাত এতিয়া মই অকণমান গৰম মছলা ঢালিছোঁ। আপোনালোকে যিকোনো মছলা ঢালিব পাৰে। মই ইয়াত গৰম মছলা অকণমান ঢালিছোঁ, লগতে মেগী মছলাও যোগ দিছোঁ। আপোনালোকে ইচ্ছামতে দিব পাৰে, আদাও দিব পাৰে। মই আদা দিয়া নাই যিহেতু, সেইকাৰণে এয়াকে ব্যৱহাৰ কৰিছোঁ। এইখিনি অলপ ভাজি লওঁ, ধুনীয়াকৈ সিজিবলৈ দি লওঁ অলপমান। এতিয়া মোৰ সিজা হৈ গ'ল। এতিয়া মই পাস্তাখিনি ইয়াত যোগ কৰি দিছোঁ। বেছিকৈ পাস্তাখিনি সিজাব নালাগে, অলপ বেছিকৈ ৰখাই নথব গেছত। মই অকণমান সময় ৰখাইছোঁ, বেছিকৈ ৰখালেও বেয়া হ'ব, সেইকাৰণে এতিয়া এইখিনি ভালকৈ লৰাই অকণমান সময় ঢাকোন মাৰি থৈ দিম। এই কালাৰটো অহালৈকে। এও কালাৰ আহিছে। ইয়াত টমেটো চচ দিব পাৰে আপোনালোকে। মোৰ ওচৰত টমেটো চচ নাই কাৰণে বিলাহীকে দিছোঁ। বিলাহীয়ে ধুনীয়াকৈ ওপৰত মই মেগী মছলা অকণমানো ঢালি দিছোঁ। আপোনালোকে পাছত মেগী মছলা ঢালি দিব, তেতিয়া গোন্ধটো বহুত ধুনীয়া হয়। এয়া মোৰ হৈ গ'ল ৰেডি আজি পাস্তা খাবৰ কাৰণে ধুনীয়া। আপোনালোকে ঘৰত এনেকৈ বনাই চাবচোন। এইখিনিতে কথা এটা কওঁ, যদি মোৰ ৰেচিপিটো ভাল লাগিছে, ছাবস্ক্ৰাইব এটা, লাইক এটা আৰু কমেণ্ট কৰিব, তেতিয়া মোৰ ভাল লাগে ভিডিঅ'বিলাক বনাবলৈ। যদি ভাল লাগিছে কৰি দিব। এনেকৈ সকলোৱে এদিন বনাই খাই চাওঁ বুলি ভাবিলোঁ ঘৰতে। কেনেকুৱা লাগিছে বাৰু জনাবচোন আমাক। বাই বাই। পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পাম। থেংক ইউ।